सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। Friends, welcome back to my YouTube channel. I hope you are extremely well. আজি মই আহিছোঁ কাজিৰঙা। আজি মৰ্নিং 12:30 বজাত আহি পাইছোঁ ইয়াতে। ভিডিঅ'টো ষ্টাৰ্টিং কৰিব পৰা নাছিলোঁ, চ' ইয়াতে ভিডিঅ'টো ষ্টাৰ্টিং কৰিলোঁ কাজিৰঙাৰ পৰা। প্ৰথমে আপোনালোকে ফাৰ্ষ্টৰ পৰা ভিডিঅ'টো চাই হওক, গুৱাহাটীৰ পৰা মই কাজিৰঙা কেনেকৈ আহিলোঁ, তাৰপাছত মই আপোনালোকক ব্লগটো কণ্টিনিউ কৰিম। এতিয়া ৰাতিপুৱা 7:30 হৈছে। আমি জালুকবাৰীৰ পৰা কাজিৰঙালৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। মোৰ লগত মোৰ লগৰ কেইজন আছে, আপোনালোকে দেখিব পাৰিছে মোৰ এই লগৰ কেইজন আছে। আমি গোটেইবিলাকে যাই আছোঁ কাজিৰঙা। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, মই আপোনালোকক দেখাই আছোঁ। सुबह दिया मोके अंधा हिया जुरिया साहिबो दूरनीरे जोना की हो रोना की हो माया माया তুমি জানো খসানে মরা মরে মায়া Come with me, someone to lean on. All we need is somebody to lean on. फिर निकली हसी एक हाथ हवा विच दूजे च गिलास ते मैनू नहीं पता सी गिलास च की बट हौली हौली लगन जैसे हिलती है वैसे मत हिला कर लगे मुझे रहेगी रब से मिला कर बारी तेरी हार देना चंचला फर मैंने तुझे बड़ा किया क्या खिला कर रुक जाएगा मैं तो क्या डाला कर लो रहम थोड़ा मेरी मानो इस मेरी जान न मेरी जान लो दस मेरी जान न मेरी जान लो
feel me. I swear you gotta feel me before they try and kill me. They gotta make some choices. They running out of options. Cause I've been going off and they don't know when to stop. And then when you get the top and I see that you've been learning. বৰ্তমান আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো এখন ৰেষ্টুৰেণ্টত খাবলৈ সোমাইছোঁ। আমি কোনেও খাই আনিছিলোঁ ৰাতিপুৱা, চ' ইয়াতে অনুপূৰ্ণা হোটেল এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট, ইয়াতে আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিম আৰু যাত্ৰা আৰম্ভ কৰিম আকৌ। আমি সোণাপুৰৰ ফাৰ্ষ্ট টোল গেটটো পালোঁ। ইয়াতে 110 টকা টেক্স দিব লাগে। তাৰপিছত ছেকেণ্ড আৰু এটা টোল গেট পাম ৰহাত নাপাওঁতে, তাতেও দিব লাগিব। চ' আপোনালোকে দেখিব পাৰিছে আমি পইচা দি আছোঁ। তাৰপিছত ইয়াতে গেট খুলি দিব, আমি ওলাই যাম। নগাঁও, আমি নগাঁও আহি পালোঁ। ইয়াতে ৰখিছোঁ অলপমান কিবা বস্তু কিনিবৰ কাৰণে। ইয়াৰ পৰা আৰু যাত্ৰা আৰম্ভ কৰিম আমি। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক ইয়ালৈকে। মোৰ লগৰ দুজনে ইয়াত দাঢ়ি কাটি আছে আৰু এজনে মাছাজ ল'ব। চ' আমি ইয়াতে ৰখিব লগা হ'ল আৰু এইজন মই একো কৰা নাই, এনেই ভিডিঅ' বনাই আছোঁ।
ফাইনেলি আমি কাজিৰঙাত এণ্টাৰ হ'লোঁ। আমি এতিয়া বৰ্তমান যাই আছোঁ আমাৰ ৰুমলৈকে। ৰুমত যাম আমি, যাই আমাৰ বেগবোৰ থ'ম তাতে, থৈ কিনে আৰু ফ্ৰেছ হৈ কিনে আৰু বাহিৰত লাঞ্চ কৰিবৰ কাৰণে ওলাই আহিম। ফাইনেলি আমি আহি পালোঁ আমাৰ ৰুম, শ্ৰীময় হোমষ্টে। আমি ইয়াতে হোমষ্টে কৰিম। এইবিলাক চব হোমষ্টে হয়। গেষ্ট আহি কিনে ইয়াতে হোমষ্টে কৰিব পাৰে। আগতে বুকিং কৰি ৰাখিলে হ'ল, আমি বুকিং কৰি ৰাখিছিলোঁ 11 তাৰিখৰ কাৰণে। চ' আমি আহি কিনে ডাইৰেক্টলি আমি ৰুমত সোমাইছোঁ। আমাৰ ৰুমটো একদম ৰাস্তাৰ ছাইডতে হয়। এইটো আমাৰ ৰুম। ইয়াতে 2খন বেড ছেট, 2টা বা 3টাকৈ শুব পাৰি। ৰুমটো ভালেই হয়। আৰু আমি যোনটো হোমষ্টে কৰিছোঁ, এই হোমষ্টেটোৰ নাম হ'ল শ্ৰীময় হোমষ্টে। আমি এইটো ৰুমত আমি ৰুম লৈছিলোঁ। হোমষ্টেটো শ্ৰীময় হোমষ্টে আৰম্ভ কৰি দিলোঁ। আপোনালোকে আহিলে ইয়াতে থাকিব পাৰিব। আমি এইখন হোটেলত আমাৰ দুপৰীয়াৰ আহাৰটো খাব ওলাই আহিছোঁ, আছামিজ খানা। ইয়াতে আমাৰ মৰমৰ সৰ্বানন্দ সোণোৱাল ছাৰ, হেমন্ত বিশ্ব শৰ্মা ছাৰ সকলোৱে আহি কিনে ইয়াতে ভাত খাই গৈছিল, আহাৰ গ্ৰহণ কৰিছিল। সকলোৰে ফটোবিলাক ইয়াতে ৱালত মাৰা আছে, আপোনালোকে আহিলে দেখা হ'ব। এইবোৰ আমাৰ আছামিজ খানা, আছামিজ থালি। এখন প্লেটত 120 টকাকৈ লৈছে। আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছে। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। এইটো ফাৰ্ষ্ট পাৰ্ট আছিল, ছেকেণ্ড পাৰ্টটো অতি সোনকালে আহি আছে। বাই বাই, এনজয় অসম।